Jyotishman, ক'ত আহিছা? হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই। মোৰ ইউটিউব চেনেল বিনিতা জ্যোতিষ্মান চ্যানেলখনত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্লগটো কলাক্ষেত্ৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আমি অকণমান কলাক্ষেত্ৰ ফুৰিব আহিছোঁ, মানে দেউতা ঘৰত আছেতো, জ্যোতিষ্মানক অকণমান ফুৰাব আনিছোঁ। তো ভিডিঅ'টো চাই থাকক। চোৱা নাও জ্যোতিষ্মান। এইটো ৰংঘৰ। ৰংঘৰটোত উঠিবা নেকি? ৰংঘৰটোত উঠিবা নেকি? ৰংঘৰটোত উঠিবা নেকি? আহোঁতে উঠিম দিয়া। এইটো ৰংঘৰ। আহোঁতে উঠিম ওপৰত। আগৰ পৰা আহো ব'লা। ইয়াতে মাছ আছে জ্যোতিষ্মান। ইয়াতে আজিকালি আছে নাইবা? ৱাও, পানী। মাছ নাই নেকি আজিকালি? উঠিবা উঠিবা। এইটো হোৱা নাই, এইটো হ'লে উঠিবা দিয়া। হ'লে আমি আৰু এদিন আহিম, তেতিয়া তুমি উঠিবা দেই। আজি হোৱা নাই যে, নহ'লে কেনে ম'হ যুঁজ। ইয়া জ্যোতিষ্মান আৰু দেউতাক আগে আগে, মই পিছে পিছে। শিশু উদ্যান। তুমি ইয়াতে উঠিবানে জ্যোতিষ্মান? তুমি মাছৰ গাড়ীত উঠিবানে? উঠিবা? সেইয়া চোৱা মাছৰ গাড়ী। ৰবা দেখা পাবা, ৰবা দেই। সেইয়া ইয়ে চোৱা, এইটো চোৱা, এইটো চোৱা। উঠিবা উঠিবা। ফিল্ডত কি খেলবহি? এই সেইফালে ধুনীয়া জেগা আছে বল খেলা ফেৰীৰ দৰে, এই আগত।
বিৰাট ভাগৰ লাগিলে জ্যোতিষমান লগত ফিল্ডখনত যে বহুত খেলিলোঁ, খেলি একদম ভাগৰ লাগি মুখ চুখ ধুই ল'লোঁ, জ্যোতিষমানকো ধুৱালোঁ, একদম অৱস্থা বেয়া হৈ গ'ল। এতিয়া যাওঁ আৰু ঘৰত। সন্ধিয়া হৈ গ'ল, এতিয়া ঘৰত যাম। জ্যোতিষমানে আৰু কিবা চাব গৈছে, তাৰ চোৱা হোৱাই নাই, মানে চাই কেনে ভাল পাইছে আৰু দেউতাকক চাব গৈছে। মই ৰখি আছোঁ, সিহঁতে আহিলে ঘৰত যাম। আৰু আমাৰ ভিডিঅ'বিলাক চাই বাৰু কেনেকুৱা পায় জনাবচোন। যদি ভাল পায় তেন্তে লাইক এটা কৰিব, লাইক এটা কৰিলে বহুত ভাল লাগে। মানে আপোনালোকে কৰা লাইকটোৰ পৰা বহুত উৎসাহ পায় যে জানিছোঁ চাগে, পাৰিছোঁ চাগে, এনেকুৱা ভাৱ এটা হয়। সেইবাবে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদি চাই ভাল লাগে। চাই থাকক। এতিয়া আমি ইয়াৰ পৰা ওলাম, জ্যোতিষমান আহক, তাৰপিছত ইয়াৰ পৰা ওলাম, চাই থাকক। সন্ধিয়া হৈ গ'ল, আকৌ পানী দিছে, চোৱা জ্যোতিষমান। ফাইনেলি আমাৰ কলাক্ষেত্ৰ চোৱা হ'ল। এতিয়া ঘৰত গৈ আছোঁ, সন্ধিয়া আন্ধাৰ হৈ গ'ল। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।